সেবিকা গোট আমাৰ মাজত উপস্থিত আছে আমাৰ স্কুলৰ অভিভাৱকসকল ল'ৰা ছোৱালীসকল আৰু আমাৰ মাজত আছে আমাৰ প্ৰগ্ৰামছত পাৰ্টিচিপেট কৰিবলৈ এনিমিয়া কেম্পত পাৰ্টিচিপেট কৰিবলৈ বা ডেণ্টেল কেম্প কৰিবলৈ অহা আমাৰ হেল্থ বিভাগৰ বিষয়াসকল সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু আমাৰ সকলোকে ৰাইজক মই গাৰ্ল চাইল্ড ডে চেলিব্ৰেশ্যনছৰ শুভকামনা জনাইছোঁ। আপোনালোকে সকলোকে জানে যে 25 জানুৱাৰীটো গাৰ্ল চাইল্ড ডে হিচাপে চেলিব্ৰেট কৰা হয় আৰু আজিৰ দিনত আমি এইটো সুন্দৰ অকেশ্যনটো লৈ এক সুন্দৰ অপৰচুনিটি আমি লৈছোঁ যাতে আমি অকল গাৰ্ল চাইল্ডৰ কথা নহয়, অকল বেটি বচাও বেটি পঢ়াও কথা নহয়, আমি ৰোড ছেফটিৰ বিষয়ত কিছুমান কথা ক'বলৈ ৰাখিছোঁ, এণ্টি ড্ৰাগছ ক্লাবৰ বিষয়ত কিছুমান কথা ক'বলৈ বিচাৰিছোঁ আৰু হেল্থৰ বিভিন্ন যেনেকৈ আজি মেনশ্যন হাইজিনৰ কথা আজি আছে বা এনিমিয়া ৰিলেটেড আমাৰ হেল্থৰ ইছ্যুজ যি আছে ডিষ্ট্ৰিক্টত সেইখিনি চব বিষয় যাতে আমি ধুনীয়াকৈ টাচ কৰিব পাৰোঁ সেইটো লৈ আমি আজি প্ৰগ্ৰামটো হাতত লৈছোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ। ফাৰ্ষ্ট অফ অল আমাৰ যিমানখিনি মুৰব্বীসকল আছে সকলোৱে ফাৰ্ষ্ট টাইম একেলগে আহি ইমান সুন্দৰ ইনিচিয়েটিভ লৈছে। মই আমাৰ পেৰেণ্টছসকলক, আমাৰ অভিভাৱকসকলক, আমাৰ ষ্টুডেণ্টছসকলক সকলোকে মই ধন্যবাদ দিছোঁ কাৰণ আজিৰ দিনটো যিমান গুৰুত্বপূৰ্ণ দিন হয় সেই গুৰুত্বটো বুজি আপোনালোকে আহিবলৈ আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। বেটি বচাও বেটি পঢ়াও আন্দোলনৰ বিষয়ে আপোনালোকে অলৰেডি জানেই চাগে। বেটি বচাও বেটি পঢ়াও 10th ইয়েৰ এনিভাৰ্চাৰী আমি এবাৰ চেলিব্ৰেট কৰিবলৈ লৈছোঁ। 2015ত ওলাইছিলে স্কিমটো আৰু তাৰ পিছত বেটি বচাও বেটি পঢ়াও কেম্পেইনৰ দ্বাৰা যিমান প্ৰগ্ৰেছ হৈছে আমাৰ ছোৱালীসকলৰ কাৰণে বিভিন্ন স্কুল ছোৱালীসকলৰ কাৰণে বিভিন্ন ইনিচিয়েটিভছ আৰু আমাৰ যিমান ছ'চাইটিত আমি দেখিবলৈ পাইছোঁ যে ছোৱালীসকলে আগবাঢ়ি আহিছে সেইটো লৈ মানে স্কিমৰ ছাকচেছ আজি আমি দেখিবলৈ পাইছোঁ। মই বেটি বচাও বেটি পঢ়াও কেম্পেইনৰ যিমানখিনি আমাৰ মেম্বাৰ্ছসকল আছে, পাৰ্টিচিপেণ্টছসকল আছে, নিশ্চয় আমাৰ অংগনবাড়ী বাইদেউসকলে ছাপোৰ্ট কৰিছে, আমাৰ আশা বাইদেউসকলে ছাপোৰ্ট কৰিছে, সকলোকে ধন্যবাদ দিছোঁ। ৰোড ছেফটিৰ বিষয়ত মই ক'বলৈ বিচাৰিছোঁ যে আমি এট দিছ মান্থ জানুৱাৰী 2025 আমি নেশ্যনেল ৰোড ছেফটি মান্থটো চেলিব্ৰেট কৰি আছোঁ। নেশ্যনেল ৰোড ছেফটি মান্থৰ আণ্ডাৰত আমি আকৌ এবাৰ আপোনালোকৰ ওচৰত ৰোড ছেফটিৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ সাৱধান হ'ব পাৰে সেইখিনি কথা আমি ৰাখিবলৈ আকৌ বিচাৰিছোঁ। ৰোড যেতিয়া আপুনি চলায়, গাড়ী যেতিয়া চলায়, আমি কেতিয়াও বিচাৰোঁ যে কিবা এক্সিডেণ্ট হয়, বাট আমি দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰ জিলাত ফাৰ্ষ্ট ডিচি মেডামক সুধিছিলে যে আমি যে ভাল পাই পলাই যায় এইটো কি হয়। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি যিমানখিনি কেছ পাওঁ চিলড্ৰেন ৰিলেটেড, মই আপোনালোকক কৈছোঁ 90% কেছেছ কি হয়, কম বয়সীয়া ছোৱালী পলাই যায়। কিন্তু যিহেতু কম বয়সীয়া ছোৱালীজনী পলাই যাব নোৱাৰে আইনমতে, গতিকে আমি এইটো কিডনেপিং বুলি আমি ৰেজিষ্টাৰ কৰিবলগীয়া হয়। ইয়াত যিহেতু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ যোনটো এডুকেশ্যন ছিষ্টেম, আমাৰ যোনটো আপোনালোকে যিখিনি পঢ়ায় তাত চবতছে ড্ৰবেক কি হয় যে আমি সদায় অকল আমাৰ কোৰ্চৰ কথাখিনি কওঁ। আপোনাৰ